8 সংখ্যক গোলাঘাট জিলা কমিটি বাথৌ ধৰ্মৰ আজি প্ৰথম দিন অনুষ্ঠিত হয় আৰু সেই অনুষ্ঠানতে আজি কাৰ্যসূচী হিচাপে আজি মঞ্চত আজি এখনি মুখপত্ৰ উন্মোচন কৰা হয়। মুখপত্ৰখনৰ নাম হৈছে চানজানী চেৱাৰী আৰু এই চানজানী চেৱাৰীৰ মুখপত্ৰখন উন্মোচন কৰিবৰ কাৰণে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰমিঅ পি নাৰ্জাৰীক অনুৰোধ কৰা হৈছিল, কিন্তু তেখেতৰ অনুপস্থিত আজি এই দায়িত্বটো আমাৰ ধনশিৰি জিলা বড়ো সাহিত্য সভাৰ সম্পাদক অৰ্থাৎ মই শ্ৰী বিনন্দ বৰদোচাই মোক দায়িত্ব অৰ্পণ কৰে আৰু মই চানজাৰী চেৱাৰী মুখপত্ৰখন মই আজিৰ এই কাৰ্যসূচীত মই উন্মোচন কৰিছোঁ আৰু আজিৰ এই উন্মোচনত আজি আগধৰিছে আমাৰ গোলাঘাট জিলা বাথৌ ধৰ্মৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আৰু আজিৰ এই কাৰ্যসূচীটো সভাপতি হিচাপে চলাই নিছে আমাৰ গোলাঘাট জিলা বাথৌ ধৰ্মৰ এজন বাথৌ ধৰ্মীয় পূজক এজন ব্যক্তি আৰু তেখেত হৈছে আমাৰ সন্মিলিত বড়ো গণমঞ্চৰ সাহিত্য সম্পাদক মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া। তেখেতে আজিৰ এই কাৰ্যসূচীটো সভাপতি হিচাপে নেতৃত্ব দিছে আৰু আজিৰ এই কাৰ্যসূচীত আজি বাথৌ ধৰ্মৰ হিচাপে বাথৌ ধৰ্মৰ লগত আলোচনা চক্ৰ ইতিমধ্যে কেইবাজনো বিশিষ্ট ব্যক্তিসকলক আলোচনাত আমন্ত্ৰণ জনাইছে। তেখেতসকলে ইতিমধ্যে বাথৌ ধৰ্মৰ ভৱিষ্যত কেনেধৰণে হ'ব আৰু বাথৌ ধৰ্ম কেনেধৰণে আমাৰ ৰাইজে কেনেধৰণে পূজা আমি মানি যাব লাগিব বা কেনেধৰণে আমি আমাৰ জেনেৰেশ্যনক আমি দিহা পৰামৰ্শ দি যাব পাৰিম সেই সম্পৰ্কে আজি আলোচনা চক্ৰ এটা আয়োজন কৰিছে আৰু এই আলোচনা চক্ৰত ইতিমধ্যে বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে।